আসসালামু আলাইকুম। আমার যোৱা দেওবাৰে হৈ যোৱা কাৰণে মই পুরো এটা ভিডিও ক্লিপ কৰিব লগা হ'ল। বন্ধুসকল, আপোনালোকৰ মনত আছেনে? মই সেইদিনা 1 নম্বৰ পইণ্টত কৈছিলোঁ যে আমি কোনো পধ্যেই সময় নষ্ট কৰা নাযাব। তাৰ মানে আমার হাতত ইমান সময় নাই। এজন মানুহ চিন্তা কৰক, এভারেস্টত 70-72 বছৰ জীয়াই থাকে, তাৰে আমাৰ এতিয়া বয়স 30-35 বছৰ হৈ গৈছে। তো বন্ধুসকল, তাৰেতো আধা টাইম যদি আমি টোপনি মাৰি থাকোঁ আৰু যদি গা ধোৱা, ভাত খোৱা এইবিলাক কামত যদি খৰচ কৰোঁ, দেখিবলৈ গ'লে আমাৰ তাতে টাইমেই নাই। 15-20 বছৰ মানুহৰ টাইম আছে। এতিয়া আমি যিখিনি যুৱক, যিটো বয়সত আমি এতিয়া আছোঁ। তো বন্ধুসকল, এটা কথা চিন্তা কৰক, যদি আপোনাৰ 1000 টকা আজি কিবা কৰি হেৰাই গৈছে, হয়তো আপুনি কিমান টেনশ্যনত পৰিব, কিমান চিন্তা কৰিব, হয়তো আপোনাৰ ৰাতি টোপনি নহ'বও পাৰে। কিন্তু বন্ধুসকল, এটা কথা চিন্তা কৰি পাইছেনে? আজিৰ দিনটো যে আমাৰ লাইফৰ পৰা গুচি গ'ল, এইটো যদি আমি লাখ টকা দিওঁ, তথাপি আমাৰ জীৱনৰ লগত এই দিনটো প্লাছ নহয়। এইটোতো চিৰসত্য ঘটনা, এইটোতো আপোনালোকে জানে। কিন্তু এই দিনটোৰ কাৰণে, এইখিনি সময়ৰ কাৰণে আমি অলপো চিন্তিত নহয়। এইখিনি কথাই, এই সময়ৰ কথাই আপোনালোকক একবাৰ মনত পেলাই দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। বন্ধুসকল, চিন্তা কৰিছেনে, আমি যেতিয়া বাহিৰত যাওঁ বা ট্ৰেইনত যেতিয়া ভ্ৰমণ কৰোঁ, এনেকুৱা হৈ যায় কেতিয়াবা 1 মিনিটৰ ব্যৱধানত ট্ৰেইনটো আমাক এৰি গুচি যায়। তেতিয়া আমাৰ অনুভৱ হয়, তেতিয়া যিকোনো মানুহৰ অনুভৱ হয় 1 মিনিটৰ ভেলু কিমান। কিন্তু এনেইতো আমি ঘণ্টাৰ পিছত ঘণ্টা টাইম নষ্ট কৰি আছোঁ। বন্ধুসকল, যিজন খেলুৱৈয়ে গোল্ড মেডেলিষ্ট, চিলভাৰ মেডেলিষ্ট হয়, সেইজন মানুহে অনুভৱ কৰিব পাৰে যে মিনি ছেকেণ্ডৰ তাৰ ভেলু কিমান। তো বন্ধুসকল, প্ৰতিটো দিন আমি কেলকুলেট কৰি চলিব লাগিব। আমাৰ সময় নষ্ট কৰা নাযাব। যদি আমাৰ উজ্জ্বল ভৱিষ্যত আমি বিচাৰোঁ, যদি আমি আমাৰ সমাজখন আগুৱাই লৈ যাব খোজোঁ, যদি আমাৰ ফেমিলিক কিবা ছাপোৰ্ট কৰিব খোজোঁ, তেনেহ'লে আমি অলপো সময় নষ্ট নকৰোঁ। তো আমাৰ গ্ৰুপ ফাউণ্ডেশ্যনৰ প্ৰতিজন সদস্যবৃন্দক মই এটাই অনুৰোধ জনাওঁ যে আপোনালোকে কোনো পধ্যেই আজিৰ পৰা আৰু সময় নষ্ট নকৰিব। আপোনালোকে অহুদা মোবাইলত পাবজি বা যিটো কামত আমাৰ কোনো প্ৰফিটেই নহ'ব, সেইবিলাক কাম কৰি, ফেচবুকিং কৰি, লাইক কমেণ্ট কৰি আৰু সময় নষ্ট কৰাৰ টাইম আমাৰ হাতত নাই। তো বন্ধুসকল, আমি দ্বিতীয় পইণ্টত কৈছিলোঁ যে হয়তো বেলেগে নভবা কাম এটা আমি কৰি আছোঁ, এইটো কিছু আমি সমালোচনাৰ পাত্ৰ হ'বও পাৰোঁ। তো বন্ধুসকল, আপোনালোকক মই কওঁ যে আমি সমালোচনাক লৈ কোনো ধৰণৰ চিন্তিত নহওঁ আৰু কোনো ধৰণৰ বেয়াও নাপাওঁ। সমালোচনাক আমি ওয়েলকাম কৰিম। আৰু আমি যিসকল ব্যক্তিয়ে আমাক সমালোচনা কৰিব, সেইসকল ব্যক্তি আমি আমাৰ কৰ্মৰ দ্বাৰাই, আমি আমাৰ সফলতাৰ দ্বাৰাই সিহঁতক আমি নিশ্চয় একদিন উত্তৰ দিম। তো বন্ধুসকল, মই সেইদিনা আৰু এটা 3 নম্বৰ পইণ্টত কৈছিলোঁ যে আমি কেতিয়াও বেলেগৰ সমালোচনা নকৰোঁ, বেলেগৰ ক্ষতি নকৰোঁ। পাৰিলে 2-4 জনক সহায় কৰিম, নোৱাৰিলে নাই। তথাপি আমি কাৰো সমালোচনা নকৰোঁ। আমাৰ দ্বাৰাই কোনো পধ্যেই যেন বেলেগৰ ক্ষতি নহয়, এইটো কথা প্লিজ মনত ৰাখিব। আমি বেলেগৰ সমালোচনা নকৰোঁ। বেলেগক সমালোচনা কৰি, গালি দি একো লাভ নাই। মানুহক প্ৰশংসা কৰিম, মানুহক প্ৰশংসা কৰি আমি বহুত কিছু কৰাই ল'ব পাৰিম। তো বন্ধুসকল, হিন্দীত এষাৰ কথা আছে, মেহনত
हिंदी देखार कथा आछे, मुश्किल केवल मेहनत करने वाला आदमी का पास ही आती है, क्योंकि कामचोर लोग तो कुछ करने की कोशिश ही नहीं करती है। तो बंधुসকল 4 নম্বৰত মই কৈছিলো আপোনালোকে 2-3টা মান মুভি চাব। তাৰে 1 নম্বৰ হ'ল শচীন তেণ্ডুলকাৰ মুভি। এই মুভিটোত শচীন তেণ্ডুলকাৰ কেনেকৈ তাৰ লাইফটো গঢ়ালে, শচীন তেণ্ডুলকাৰৰ লাইফ হিষ্টৰীটো তাতে আছে। তো আপোনালোকে পাৰিলে সেইটো চাই ল'ব। আৰু এটা মই কৈছিলোঁ আনন্দ ছাৰ বুলি এজন মানুহ আছে, ছুপাৰ 30 ঋত্বিক ৰোশন অভিনয় কৰা এটা মুভি আছে, এইটো আপোনালোকে চাব পাৰে। এজন একদম নিম্ন শ্ৰেণীৰ মানুহ এটা কেনেকৈ চাইণ্টিষ্ট হৈছে, কেনেকৈ মানে ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীত জব কৰি আছে, যিবিলাক মানুহ এটা টাইমত ভাত খাব পৰা নাছিল, ভাত পোৱা নাছিল। তো সেইবিলাক দেখিলে আমাৰ অনুপ্ৰাণিত হ'ম আমি নিশ্চয়। বন্ধুসকল, আমি যেনেকুৱা ভাবোঁ আমাৰ লাইফটো সেনেকুৱাই হয়। মানুহ এজন যেনেকুৱা ভাবে তাৰ ভৱিষ্যত সেনেকুৱাই হ'ব। তো আমি যদি ভাবাতে যিহেতু আমাৰ পইচা নালাগে, তো বন্ধুসকল আমি ভাবিম যেতিয়া অলপ ডাঙৰকৈ ভাবিম। তো মই আৰু এটা ভিডিঅ'ৰ কথা কৈছিলোঁ, যিটো ভিডিঅ' নাম হ'ল লাষ্ট লাইফ চেঞ্জিং সেমিনার সন্দীপ মহেশ্বরী। মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টার একটা ভিডিও হ'ব। আমি যদি চাওঁ বা মইতো চাইছোঁ, আপোনালোকে যদি দেখে নিশ্চয় আপোনালোকৰ জীৱনটো অলপ ইজি অনুভৱ কৰিব পাৰিব। তেতিয়া দুনিয়াটো আচলতে কেনেকুৱা কি চলি আছে সেইটো আপোনালোকে নিশ্চয় গম পাব। তো বন্ধুসকল, আমি 5 নম্বৰ পইণ্টত কৈছিলোঁ যিজনে জিকিব সেইজন খেলুৱৈ বাৰ বাৰ পৰিব, তথাপি সি উঠি খেলিব বা খেলে। সেইকাৰণে সেইজন প্লেয়াৰে জিকে, আৰু যিজনে হাৰে, যিজনে ফেইলাৰ, সিটো পৰাৰ পিছত আৰু উঠি থিয় হ'বই নোৱাৰে, থিয়ই নহয়। তো বন্ধুসকল, আমি যি কাম কৰোঁ লাইফত আমাৰ প্ৰব্লেম আহিবই, আমি কৰিমেই, কিন্তু আমি উঠি কেনে দৌৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, মই 6 নম্বৰ পইণ্টত কৈছিলোঁ যে আমি যিকোনো কাম কৰিম, কামটো মজা লাগিব লাগিব। তাৰমানে একজনক দেখি কেনে এটা কাম কৰা নাযাব, এইটো কামত কিবা কৰিছে মই এইটো কৰিব লাগিব। কোনটো কাম কৰি আপোনাৰ ভাল লাগে। একচুৱেলি সেইদিনা মিটিঙত অলপ বহলকৈ কোৱা গৈছিল, আজি ভিডিঅ' ক্লিপৰ কাৰণে মই অলপ শ্বৰ্টকৈ কৈ আছোঁ। তো নিশ্চয় আমি আগৰ ছেশ্যন আমাৰ নেক্সট 17 তাৰিখত হৈ আছে আমাৰ উপসভাপতিৰ ঘৰত, সেইদিনা আৰু আমি বহলকৈ আলোচনা কৰিম। আমি নিশ্চয় প্ৰত্যেক মাহতে এটাকৈ মিটিং দিম। আমি আমাৰ সদস্যবৃন্দসকলক মোটিভেট কৰাব বিচাৰিম। তো সদস্যবৃন্দসকলক এইবিলাক কোশ্চিন কৰা যাব, যদি এনচাৰ দিয়ে সিহঁতে প্ৰাইজ পাব। তো বন্ধুসকল, তো খেলাটো আমি যিকোনো কাম কৰোঁ আমাৰ কামটো মজা লাগিব লাগিব। 7-8 বাৰ চেষ্টা কৰাৰ পিছত যেতিয়া আপুনি নোৱাৰিব, তেতিয়া নিজকে ক'ব লাগিব মইতো কামটো শুৰুই কৰা নাই, মইতো কামটো আৰম্ভই কৰা নাই। আৰু এটা 7 নম্বৰ পইণ্টৰ এটা কথা আছিল যে আমি অনলি পইচাৰ কাৰণে কাম কৰা নাযাব, আমি কামো কৰিব লাগিব, পইচা আমাৰ পিছে পিছে আহিব। মানে আমি কামটোক ফ'কাছ কৰিব লাগিব, পইচাটোক নহয়। কামটোক যেতিয়া আমি ফ'কাছ কৰিম, অটোমেটিকেলি আমাৰ পইচা আমাৰ পিছে পিছে দৌৰিব। বন্ধুসকল, 8 নম্বৰ পইণ্টত মই ক'ব খোজোঁ বা কৈছিলোঁ যে আমি ৰাতিপুৱা টোপনি মাৰি যিটো সুখ পাওঁ, আৰু ৰাতিপুৱা বেলি উঠা দেখাটো যেনেকুৱা আমি সুখ পাওঁ বা ৰাতিপুৱাৰ হাৱাটো যেনেকুৱা ভাল লাগে, এই দুটা বস্তু আমি কোনো মানুহ কেতিয়াও কিন্তু একেলগে উপভোগ কৰিব নোৱাৰিব। হয় সি টোপনি মাৰিব লাগিব, হয় সি ৰাতিপুৱাৰ মজাটো ল'ব লাগিব, ফজৰ নামাজৰ মজাটো ল'ব লাগিব। তো আমি ফেচবুক কৰি থাকিম, আড্ডা দি থাকিম, পাবজি খেলি থাকিম, কোনো বিয়া বাদ নিদিওঁ, কোনো ফ্ৰেণ্ডৰ ঘৰত যোৱা বাদ নিদিওঁ, চব কৰি থাকিম। তো আমাৰ ফিউচাৰ কেনেকৈ ভাল হ'ব? আমাৰ ফিউচাৰটো আমি ভাল কৰিবলৈ হ'লে কমপক্ষে আমি 7-8 বছৰ যি কাম কৰোঁ সেই কামত ডুবি থাকিব লাগিব। 7-8 বছৰ আমি 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 কামত ডুবি থাকিব লাগিব।
তো বন্ধুসকল এক্সট্ৰা পৰিশ্ৰম নকৰিলে এক্সট্ৰা কিছুই পোৱা নাযায়। চ' বন্ধুসকল আমি যিমান টাইম আমি টোপনি বাদ দি যিমান টাইম আমাৰ বাকী থাকে এইখিনি টাইম আমি আমাৰ কামত ডুবি থাকিম। আমি 9টা 5টা কৰিলে নহ'ব, যিমান টাইম কাম আছে সিমান টাইম আমি জাগি থাকিম। তো বন্ধুসকল আৰু এটা কথা হ'ল যে লাষ্ট পইণ্টৰ এটা মই কথা কৈ আজিৰ লাইভ নিশ্চয় সমাপ্ত কৰিম। তো বন্ধুসকল আমি কাৰ লগত উঠা বহা কৰি আছোঁ? এজন মানুহ যাৰ লগত উঠা বহা কৰে সেইবিলাক মানুহ এভাৰেজ মানুহ হয়। যদি আপুনি মানি লওক আজি আপুনি মদ খোৱা নাই, যদি 5জন মদাৰু মানুহৰ লগত 1 মাহ ঘূৰিছে, 1 মাহ পিছত আপুনি বটল খুলিব। তো বন্ধুসকল আমি এনেকুৱা মানুহৰ লগত ঘূৰিব লাগিব যিবিলাক মানুহ নিচিনা আমি হ'ব খোজোঁ, যিবিলাক মানুহ নিচিনা আমি পাব খোজোঁ। বন্ধুসকল আমাৰ জীৱনটো আমি এনেকুৱা বনাম, আমাৰ লক্ষ্যটো আমাৰ এনেকুৱা হ'ব লাগিব যে আমাক লৈ আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি গৰ্বিত অনুভৱ কৰে, আমাৰ মা দেউতাই আমাক লৈ প্ৰাউড ফিল কৰে। শেষত বন্ধুসকল এটা কথা কৈ মই আজিৰ ভিডিঅ' ক্লিপটো সমাপ্ত কৰি আছোঁ। এইটো হ'ল যে মা দেউতাৰ পইচা উৰুৱাই, মা দেউতাৰ পইচা খৰচা কৰি কেতিয়াও মজা নালাগে বন্ধুসকল। যেতিয়া আপুনি ইনকাম কৰিব আৰু আপোনাৰ মা দেউতাই খৰচ কৰিব, পইচা উৰাই থাকিব, সেইটোৱে হ'ল আচল মজা। চ' বন্ধুসকল এই ভিডিঅ'ত কিবা কথাৰ কিবা তাৰতম্য হ'লে, ভুল ত্ৰুটি হ'লে আপোনালোকৰ ওচৰত মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ। এতিয়া মই ভিডিঅ'টো শেষ কৰিব বিচাৰোঁ। খুদা হাফেজ।